বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ কেইটামান জিকে কুৱেশ্যন লৈ আহিছোঁ। এই জিকে কেইটা ডিস্কভাৰ এণ্ড ইনভেনশ্যনৰ ওপৰত হ'ব আৰু আমি এই জিকে কেইটাৰ PDF ফাইলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হু ইনভেণ্টেড এৰোপ্লেন? এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নাম্বাৰ বি অৰিভেল এণ্ড উইলবাৰ ৰাইট। নাম্বাৰ 2 আৰ্টিফিচিয়েল হাৰ্ট ৱাজ ইনভেণ্টেড বাই কৃত্ৰিম কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উইলিয়াম কল্ফ। নাম্বাৰ 3 হু ডিস্কভাৰ্ড অক্সিজেন? অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধটো হৈছে প্ৰেষ্টেলি নামৰ বৈজ্ঞানিকজনে আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 4 বেকলাইট ৱাজ ইনভেণ্টেড বাই? বেকলাইট কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ ডি লিঅ' এইচ বেকলেণ্ড। লিঅ' এইচ বেকলেণ্ড নামৰ বৈজ্ঞানিকজনে আৱিষ্কাৰ কৰিছিল। হু ইনভেণ্টেড বাৰমিটাৰ ইউজ টু মেজাৰ দ্য এটমস্ফিয়াৰ প্ৰেছাৰ? প্ৰেছাৰ জুখিবলৈ বেৰমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত হৈছে নাম্বাৰ এ এভানজেলিষ্টা টৰিচেলি নামৰ বৈজ্ঞানিকজন। নাম্বাৰ 6 হু ইনভেণ্টেড বেটাৰী? বেটাৰী কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 7 বাইচাইকেল ৱাজ ইনভেণ্টেড বাই? বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কিৰ্কপেট্ৰিক মেকমিলন। কিৰ্কপেট্ৰিক মেকমিলন নামৰ বৈজ্ঞানিকজনে আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 8 কাৰ ৱাজ ইনভেণ্টেড বাই? গাড়ী কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্ল বেঞ্চ। কাৰ্ল বেঞ্চ নামৰ বৈজ্ঞানিকজনে গাড়ী আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 9 হু ইনভেণ্টেড দ্য চিনেমা? চিনেমা কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিকোলাছ এণ্ড জিন লুমিৰী। নিকোলাছ এণ্ড জিন লুমিৰী নামৰ দুজন বৈজ্ঞানিকে চিনেমা আৱিষ্কাৰ কৰিছিল। নেক্সট 10 নম্বৰ নাম্বাৰ 10 ডিজেল ইঞ্জিন ৱাজ ইনভেণ্টেড বাই? ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ চি ৰুডলফ ডিজেল। ৰুডলফ ডিজেল নামৰ বৈজ্ঞানিকজনে ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 11 ইলেক্ট্ৰিক ফ্লেট আইৰণ ৱাজ ইনভেণ্টেড বাই? ইলেক্ট্ৰিক ফ্লেট আইৰণ কোনে আৱিষ্কাৰ কৰিছিল? ইলেক্ট্ৰিক ফ্লেট আইৰণ আৱিষ্কাৰ কৰিছিল। ইয়াৰে এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ বি H.W. চেলি। H.W. চেলি নামৰ বৈজ্ঞানিকজনে ইলেক্ট্ৰিক ফ্লেট আইৰণ আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 12 হু ইনভেণ্টেড ফটোগ্ৰাফী? ফটোগ্ৰাফী কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনেলৰ ভিতৰত শুদ্ধটো হৈছে এ জে নাইপিছ। জে নাইপিছ নামৰ বৈজ্ঞানিকজনে ফটোগ্ৰাফী আৱিষ্কাৰ কৰিছিল। 13 হু ডিস্কভাৰ্ড নৰ্থ প'ল?
উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি আৰি পিয়াৰি নামৰ বৈজ্ঞানিকজনে উত্তৰ মেৰু আৱিষ্কাৰ কৰিছিল। নম্বৰ 14 গ্ৰামফোন ৱাজ ইনভেন্টেড বাই গ্ৰামফোন কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো হৈছে থমাছ আলভা এডিছন নামৰ বৈজ্ঞানিকজনে গ্ৰামফোন আৱিষ্কাৰ কৰিছিল। টেলিফোন ৱাজ ইনভেন্টেড বাই টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ বি আলেকজেণ্ডাৰ গ্ৰাহাম বেল নামৰ বৈজ্ঞানিকজনে টেলিফোন আৱিষ্কাৰ কৰিছিল।